আপোনালোকৰ মৰম পালে আৰু বেছি ভাল ভিডিঅ' বনাব পাৰিম বুলি মোৰ বিশ্বাস। সো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু অসীমছ ব্লগ। জৰুৰী বস্তু কেইবিধ লৈ মই ওলালোঁ এখন বিশেষ ঠাইলৈ, য'ত মোৰ সংগী হ'ব মোৰ সহকৰ্মী তুলতুল ৰাজবংশী। যিকোনো অচিনাকি ঠাইলৈ যাবলৈ পাৰ্টনাৰ এজন থাকিলে নিশ্চয় ভাল লাগে, নহয় জানো? এতিয়া তেওঁক লগত লৈ আমাৰ যাত্ৰা আৰম্ভ হ'ল হাজোৰ পৰা গুৱাহাটীলৈ। গোৱালপাৰা অভিমুখী বাছ এখনত আমি দুয়ো আগবাঢ়িলোঁ আমাৰ লক্ষ্যস্থান অভিমুখে। গোৱালপাৰা জিলা মানেই প্ৰকৃতি আৰু বিভিন্ন জনগোষ্ঠীৰ মিলন ক্ষেত্ৰ, য'ত আমি বিচাৰি পাওঁ বিনোদন, প্ৰাকৃতিক পৰিৱেশ আৰু কলা কৃষ্টিৰ সমন্বয় ক্ষেত্ৰ। গোৱালপাৰাৰ ধূপধাৰা পাওঁতে পাওঁতে প্ৰায় গধূলিয়েই হ'ল। ঠাণ্ডাৰ বতৰ যেতিয়া, চাহ একাপ খাই এইবাৰ আগবাঢ়িলোঁ আমবাৰী অভিমুখে। প্ৰায় 4 ঘণ্টা যাত্ৰাৰ অন্তত আমবাৰীস্থিত সম্পৰ্কীয় আলহী এঘৰৰ ঘৰত আমি উপস্থিত হ'লোঁ। হে এভৰিৱান, ভেৰি গুড মৰ্ণিং টু অল। গুণোৎসৱৰ 5th ৰাউণ্ডৰ 3rd ফেজত এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে মই উপস্থিত হৈছোঁ কুদুধনৈ ব্লকৰ অন্তৰ্গত আমবাৰীত। আজি ইভালুৱেশ্যনৰ ফাৰ্ষ্ট ডে আৰু মই যাবলৈ ৰেডি হৈছোঁ। ভিডিঅ'টো চাই থাকক আগলৈ। ইভালুৱেশ্যনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ অন্তত ছাত্ৰ ছাত্ৰীৰ স্কিল টেষ্টৰ কিছু দৃশ্য। এতিয়া ৰাইজৰ সৈতে মত বিনিময়ৰ অন্তত সাংস্কৃতিক কাৰ্যসূচীৰ কিছু মুহূৰ্ত আপোনালোকৰ বাবে। একেলগে হাতে হাত ধৰি যাওঁৱাই পাহাৰ ভৈয়াম সকলো মিলি জাতি জুগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ। অসমীৰ বতাহত অমিয়া মাধুৰী তাত খিটখিটনিত ঢোলৰ গুমগুমনি ৰচুকি নাচনীয়ে কঁকাল ঘূৰাই আইৰে ঢেঁকী খালে চুৰি কপাই একেলগে হাতে হাত ধৰি যাওঁৱাই পাহাৰ ভৈয়াম সকলো মিলি জাতি জুগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰি দিনটোৰ দায়িত্ববোৰ লাইজন বিষয়া এজনক অৰ্পণ কৰিলোঁ। ঐশ্বৰিক শক্তিয়েই যাৰ পৰিচয়, যাৰ আশীষ বিচাৰি আহে অগণন ভক্ত, এনে এখন দেৱালয়ৰ দৰ্শন পাই নিজকে ধন্য মানিলোঁ। ইয়াৰ বিষয়ে মই আপোনালোকক নেক্সট ব্লগত জনাম। চ' চাবলৈ নাপাহৰিব মোৰ আপকামিং ব্লগ। থেংকছ ফৰ ৱাটছিং।